নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ পাকঘৰলৈ আপোনালোকক স্বাগতম। আজি অসমীয়া খাদ্যভাসৰ এটা অন্যতম বস্তু চেংমৰা শাক আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। ইয়াৰ বহুতো ৰোগ প্ৰতিৰোধ ক্ষমতা আছে বুলি কোৱা শুনিছোঁ। চাওঁচোন আহক কেনেকৈ বনালোঁ। আপোনালোকে আমাৰ ভিডিঅ'টো কেনেকুৱা পালে জনাবচোন, আৰু যদি ভাল পাইছে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ঠিক আছে, শেষলৈকে ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকৰ সকলোলৈকে বহুত বহুত ধন্যবাদ।